হেল্ল' বন্ধুসকল, আজি মই বনাবলৈ লৈছোঁ এটা টেঙামৰাৰ আচাৰৰ ৰেচিপি। তাৰ বাবে মই এইখিনি টেঙামৰা লৈছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে ধুই ল'ম। এইখিনি মই ভালদৰে চাফাকৈ ধুই ল'লোঁ আৰু পানীখিনি মচি ল'লোঁ। এতিয়া মই এইখিনি বাকলিখিনি গুচাই ল'ম। এতিয়া ইয়াৰ এই বাকলিখিনি মই আঁতৰাই ল'ম। এই তলৰ অংশটো এইটো গুচাই মেলি তাৰ মাজত থকা এই গুটিটো যে এই গুটিটো আঁতৰাই ল'ম। তেতিয়া এইখিনি ধুনীয়াকৈ ওলাই যাব। এটা এটাকৈ সকলোখিনি মই এনেদৰে কৰি লওঁ। এতিয়া এইখিনি মই উলিয়াই ল'লোঁ ধুনীয়াকৈ বাকলিখিনি গুচাই। এইখিনি এতিয়া মই এবেলাৰ কাৰণে ৰ'দত দি থ'ম। আৰু ৰ'দত যেতিয়া অকণমান লেৰেলি যাব তেতিয়া মই মছলা পাতি সানিম। মছলাৰ বাবে মই এইখিনি পাঁচফোৰণ অকণমান ভাজি লৈছোঁ। একেবাৰে ৰঙচুৱাকৈ নাভাজোঁ, অলপ ভাজিম। এইখিনি এবেলা ৰ'দত দিয়াৰ পিছত এনেদৰে লেৰেলি গ'ল। এতিয়া মই ইয়াত মছলা তৈয়াৰ কৰিম। তাৰ বাবে মই এইখিনি পাঁচফোৰণ ভালদৰে ভাজি মিক্সিত পিচি লৈছোঁ। একেবাৰে গুড়ি কৰা নাই, এনেদৰে পিচি লৈছোঁ। তাত দিছোঁ অকণমান ৰেড চিলি, আৰু দিছোঁ গৰম মছলা, আৰু অকণমান তেল গৰম কৰি লৈছোঁ। যিহেতু মোৰ টেঙামৰা বেছি নহয়, সেইকাৰণে মই তেল বেছি লোৱা নাই। পাছত দিম বাৰু। এতিয়া সানিবৰ কাৰণে ইমানখিনি লৈছোঁ। এইখিনি ভালদৰে মই মিহলি কৰি ল'ম।
এইখিনি এটা